তো সেইটো ষ্ট ৱেলকাম ভিডিঅ' আছে নাফিজ ব্লগ তো গাইছ অন্য এটা ভিডিঅ'ৰ সৈতে আজি মই আহিলোঁ টাইম প্ৰায় 12টা বাজিল ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো আজি স্কুল নগ'লোঁ তো পুৱা সোনকালে উঠিলোঁ ঠিক কেনে পঢ়া চঢ়া চাই এইমাত্ৰ জাষ্ট উঠিলোঁ তো আজিৰ দিনটোত মানে কি কৰোঁ সেইখিনি ভিডিঅ' আপোনালোকক দেখাম তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো গাইছ এতিয়া অলপমান ফুৰিব আহিলোঁ চাইকেলখন লৈ কেনে আমাৰ গাঁৱৰ ফালে চাওঁ কি দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তো গাইছ এতিয়া আমি চাওঁ এয়া বৰ্ণিছ চকত চাব পাৰে আমাৰ মানে চক বহুত এতিয়া বৰ্ণিছ চক 3 চক আৰু চবৰে মানে চুপাৰ নাম বেলেগ আমাৰতো ফকিৰ চাব পাৰে পুখুৰীবোৰ চব আছে আৰু গৈছে এখন আমাৰ বৰ্ণি স্কুল 3 নং জাতীয় বিদ্যালয় মই ইয়াত সৰুতে পঢ়িছিলোঁ ইয়াৰ পৰা মই পঢ়া একদম অংকুৰ শ্ৰেণীৰ পৰা তো ইয়াত আমাৰ দাদা চব পঢ়িছিল সৰুৰ পৰা এতিয়া মই বেলেগ স্কুলত এখন নপঢ়োঁ এইখন স্কুল গতে তাত আছিল তো এতিয়া একে আমাৰ আনিছে এখন চাব পাৰে তো ইয়াতে মানে বহুত মানে ডেভেলপ হ'ল আমাৰ আগতে মানুহৰ বেৰা ঘৰ আছিল হেৰি ঘৰ এতিয়া বহুত পকী ঘৰ হ'ল তো গাইছ এইটো আমাৰ গাঁৱৰ মছজিদ ইয়াত আমি সকলোৱে নামাজ পঢ়োঁ এইটো চাব পাৰে আপোনালোকে বৰ্ণি জামে মছজিদ আৰু এইটো কবৰ বহুতকেইটা মছজিদ আছে আমাৰ গাঁৱত আৰু কবৰো আছে তো এইটো এটা আৰু গাইছ এইটো আমাৰ 3 চক মই 3 চকত যাই আছোঁ বৰ্ণি চকৰ পৰা আহিলোঁ ইয়াৰ বৰ্তমান 3 চকত যাই আছোঁ আৰু গাইছ এখন আমাৰ বৰ্ণি হাইস্কুল ইয়াত বহুত ল'ৰা ছোৱালী পঢ়ে প্ৰায় 2000 মান পঢ়ে আৰু গাইছ এখন ফিল্ড বহুত ডাঙৰ ইয়াত আমাৰ ফুটবল মেটছ ক্ৰিকেট মেটছ বছৰে ফাংচন চব হয় ইয়াতে এইবাৰ ডে নাইট খেলা হৈছিল ক্ৰিকেট ফুটবল জানুৱাৰী মাহত নৱেম্বৰত জুবিন গাৰ্গৰ সৰুতে ফাংচন হৈছিল ইয়াতে এখন ফিল্ডত বহুত কিবা আনি হয় এখন ফিল্ডত এখন স্কুল এফালেও আছে গাইছ এইখন মানে সেইখন ডাঙৰৰ এইখন সৰুৰ চাব পাৰে আৰু গাইছ মই ঘৰ আহি পালোঁ বৰ্তমান ভাত খাব ধৰিছোঁ আজি হাঁহৰ মাংস আছে যোৱাকালি ৰাতিৰে এতিয়া আৰু খাব ধৰিছোঁ তো গাইছ এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ যদি চাই ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে এতিয়া মই টোপনি মাৰোঁ তো বাই ধন্যবাদ